Hello everyone, welcome to A Classroom. আজি আমি পঢ়িম অনুশীলনী 6.3 question number 3 পৰা। অলৰেডি আমি question number 1 and 2 টো সমাধান কৰিলো ইয়াৰ আগৰ ভিডিঅ'টোত আৰু মই ভিডিঅ'টো যদি পোৱা নাই ভিডিঅ'টোৰ মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম, তোমালোকে তাত গৈ চাব পাৰিবা। সো question number 2 সুধিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ কৰিব পাৰি যদিহে মই যদি এটা সংখ্যা লওঁ, এটা উদাহৰণ হিচাপে প্ৰথমতে দেখাই লৈছোঁ। যদিহে মই এটা সংখ্যা লওঁ 25, তো 25ক যদি এটা মই কি কৰোঁ 25ক যদি সমানে দুটা উৎপাদত ভাঙি পেলাওঁ, যেনিবা 25ক যেতিয়া আমি ইয়াৰ বৰ্গমূলটো ওলাম তেতিয়া কি কৰিম, দুটা 5 পূৰণ কৰিলে আমি কিমান পাম 25 পাম। চ' 25 এটা বৰ্গ সংখ্যা আৰু সেই বৰ্গ সংখ্যাটোক যদি সমানে দুটা উৎপাদকত আমি ভাঙি পেলাওঁ, তাৰ এই উৎপাদক দুটাৰে যিকোনো এটা কি হ'ব 25ৰ কি হ'ব বৰ্গমূল হ'ব। তো এনেকৈ কি হয় উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৰিব পাৰোঁ আমি এটা বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ, কোনো এটা বৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। তো ইয়াতে ফাৰ্ষ্টটো দিয়া আছে 256, ইয়াৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে। এতিয়া বৰ্গমূল নিৰ্ণয় কৰিবৰ কাৰণে প্ৰত্যেকটোৰে উৎপাদক কেইটা জনাটো আমাৰ কাৰণে এটা সম্ভৱ নহয়, সেইটো কাৰণে মৌলিক উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে কি কৰোঁ আমি ইয়াতে আমি ভাঙি পেনে পাতিব লাগিব, মানে ভাঙি বা উৎপাদক বিশ্লেষণ কৰোঁ। এতিয়া কেনেকৈ কৰিব লাগিব, যদি চাওঁ ইয়াত যদি আমি ভাগ কৰোঁ 256ৰ উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া কি হয় এই দুইটো প্ৰথমতে হৰণ কৰিম, আৰু যিহেতু এই সংখ্যাটোৰ এককৰ ঘৰত এটা যুগ্ম সংখ্যা আছে সেইটো কাৰণে আমি 2য়ে হৰণ কৰি চাব পাৰোঁ। 2য়ে যদি চাওঁ 2য়ে 2 কেইবাৰ যাব, এবাৰ যাব। এতিয়া কিন্তু কি হয় 2য়ে 5ক নাযায়, 2য়ে 5ক নাযায়, কিমান যাব 2 গুণে 2, 2 2 গুণ 4, 2 2 গুণ 4, ইয়াত যিটো নেকি 1 থাকিলে সেই 1টো গৈ কেনে 6ৰ লগত লগ হৈ কেনে 16 হ'বগৈ। তো 1 আৰু 6 লগ খাই 16 হ'ল, 16ক কেইবাৰ যাব 2য়ে 2 8 গুণ 16। ঠিক তেনেকৈ আকৌ কৰিব লাগিব, 2য়ে যিহেতু একক নাযায় কিমান হ'ব 2য়ে 12ক যাব, 2 6 গুণ 12, তাৰপিছত ইয়াত থাকিলে 8, 2 4 গুণ 8। ঠিক তেনেকৈ 2 3 গুণ কিমান হ'ব 6, 2 2 গুণ 4। ঠিক তেনেকৈ 3ক নাযায় 2 গুণে 2 হ'ব, ইয়াত যিটো 1 বাকী থাকিলে ই 2ৰ লগত লগ লাগি কিমান হ'ব 12 হ'বগৈ, 2 6 গুণ 12। তো 2 8 গুণ 16 হ'ব, তাৰপিছত কি হ'ব 2 4 গুণ 8, 2 2 গুণ 4। তো এনেকৈ যদি চাওঁ 256ক আমি কেইটা 2 পূৰণ কৰিলে পাওঁ, 256ক আমি 2 কেইটা হ'ব 1 2 3 4 5 6 7 8, টোটেল 8টা 2 যদি 8টা 2 যদি পূৰণ কৰোঁ তেতিয়া আমি পূৰণফলটো কিমান পাম 256 পাম। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কিমান হ'ল 1 2 3 4 5 6 7 8। তো টোটেল কেইটা 2 পূৰণ কৰিছোঁ 8টা 2। এতিয়া 8টা 2ত সিহঁতে কি হয় 4টা জোৰ পাতি জোৰ সৃষ্টি কৰিছে। প্ৰথমে জোৰ, 2 জোৰ, 3 জোৰ, 4 জোৰ, চাৰিটা কি হৈছে 2টা 2 4টা জোৰ আছে। সেইটো কাৰণে আমি কেনেকৈ লিখিব পাৰোঁ, এই 2 × 2টোক আমি কি লিখিব পাৰোঁ 2 স্কোৱাৰ লিখিব পাৰোঁ, এইটোকো 2 × 2টো 2 স্কোৱাৰ কৰিব, যিহেতু আমি ইয়াত দেখুওৱা ধৰণে এটা সংখ্যাৰ পৰা যিকোনো এটাহে কি কৰিব পাৰোঁ আমি উৎপাদক হিচাপে ল'ব পাৰোঁ বা বৰ্গমূল হিচাপে ল'ব পাৰোঁ। তো ইয়াতে কি হ'ব এই দুটা 2ৰ পৰা এটা 2 লৈছোঁ, তাৰ কাৰণে আমি 2 স্কোৱাৰ লিখিব পাৰোঁ, বা পূৰণ এই দুটা 2ৰ কাৰণে আমি 2 স্কোৱাৰ লিখিব পাৰোঁ, এই দুটা 2ৰ কাৰণে 2 স্কোৱাৰ লিখিব পাৰোঁ, এই দুটা 2ৰ কাৰণে 2 স্কোৱাৰ লিখিব পাৰোঁ। তো ইয়াতে আমি কি হয় স্কোৱাৰ যিহেতু গোটেইকেইটা সংখ্যাতে আছে সেইটো কাৰণে আমি কি কৰিব পাৰোঁ স্কোৱাৰটো ব্ৰেকেটৰ বাহিৰত লিখিব পাৰোঁ। তেনেকৈ লিখিম 2 পূৰণ 2 পূৰণ 2, 4টা 2 আছে, ইয়াক আমি কি হয় ব্ৰেকেটৰ বাহিৰত বৰ্গ দিম, অৰ্থাৎ গোটেইকেইটাৰ কাৰণে স্কোৱাৰটো আছে 256। এতিয়া কি হ'ব, যেহেতু বৰ্গমূল উলিয়াব লাগে কাৰ 256ৰ, সেইকাৰণে আমি বৰ্গমূল চিহ্নডাল দিম 256ৰ, আৰু বৰ্গমূল চিহ্নডাল দিয়াৰ লগে লগে এফালে কি হ'ব এই বৰ্গ বা স্কোৱাৰটো উঠি যাব। তেতিয়া কি থাকিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। তো কিমান হ'ব, এইটো পূৰণ কৰি পাম 2 2 গুণ 4, 2 4 গুণ 8, 2 8 গুণ 16। তো 4টা 2 পূৰণ কৰিলে কিমান আমি 16, অৰ্থাৎ কি হয় অৰ্থাৎ কি হ'ব 256ৰ বৰ্গমূল কিমান হ'ব, বৰ্গমূল হ'ল 16। কিমান হ'ব 16 হ'ব 256ৰ বৰ্গমূল, অৰ্থাৎ 16 দুটা পূৰণ কৰিলে কিমান পাম, এইটো মই লিখিব নালাগে, 16 দুটা পূৰণ কৰিলে আমি কিমান পাম 256 পাম। তো ইমানখিনিলৈকে অংকটো কৰিলে হ'ল। ইয়াৰ পিছত আছে ছেকেণ্ডটো আছে 729।
729 টো কি হ'ব ধৰি চাওঁ শেষৰটো সংখ্যা কি আছে 9 আছে ইয়াকো যদি উৎপাদক বিশ্লেষণ কৰোঁ 729 যেহেতু ইউনিট প্লেছত বা এককৰ স্থানত 9 আছে সেইটো কাৰণে কোনোটা যুগ্ম সংখ্যাৰে ইয়াক হৰণ নাযায় তো ইয়াক কিহে যাব পাৰে 3 যাব পাৰে 3 3 গুণ যেহেতু 9 হ'ব পাৰে সেইটো কাৰণে আমি 3 কৰি চাম তো 3 যদি 7 কৰোঁ 3 গুণে 2 3 3 2 গুণ 6 1 টো 12 2 লগত যাবগে তেতিয়া 12 হ'ব সো 3 নি 4 গুণ 12 হ'ব এফালে 9 আছে 3 3 গুণ 9 ঠিক তেনেকৈ 3 8 গুণ 24 3 8 গুণ 24 2 1 যেহেতু 3 নাযায় 3 8 গুণ 24 হ'ব 3 গুণে 3 এটা যদি চাওঁ আকৌ যদি 3 কৰোঁ 3 3 গুণ 6 3 গুণ 6 ইয়াত থাকিলে 2 বাকী থাকিলে 2 2 এফালে গ'লগে কিমান হ'ব 21 হ'ব 3 7 গুণ 21 ঠিক তেনেকৈ আকৌ 3 কৰিলে 3 9 গুণ 27 আকৌ যদি চাওঁ 3 3 3 গুণ 9 ইয়াত কিমান পাইছোঁ 729 টোক উৎপাদক বিশ্লেষণ কৰি কিমান পাইছোঁ আমি 3 কেইটা পূৰণ কৰি পাইছোঁ 2টা 4টা 6টা 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 টোটেল 6টা ইয়াত কেইটা জোৰ সৃষ্টি কৰিছে 3 এটা 2টা 3টা ঠিক তেনেকৈ আমি কি ল'ব পাৰোঁ ইয়াৰ কাৰণে 3 পূৰণ 3 পূৰণ 3 হোল স্কোৱাৰ ল'ব পাৰোঁ 729 729ক এতিয়া কি কৰিব লাগে ইয়াৰ বৰ্গমূলটো উলিয়াবলৈ সেইটো কাৰণে বৰ্গমূল চিহ্নডাল দিম 729 এফালে কি হ'ব এফালে স্কোৱাৰটো উঠি যাব তেতিয়া কিমান থাকিব 3 পূৰণ 3 পূৰণ 3 এতিয়া 3টা 3 পূৰণ কৰি পিনে কিমান পাম 3 3 গুণ 9 3 9 গুণ 27 অৰ্থাৎ কি হ'ব 729ৰ বৰ্গমূল হ'ব 27 থাৰ্ডটো দিয়া আছে 1764 ইয়াকো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 1764 1764ক যদি কৰোঁ ইয়াক যদি কৰোঁ আমি যেহেতু যুগ্ম সংখ্যা আছে 2 কৰি চাম প্ৰথমতে 2 টো একক নাযায় তেতিয়া কিমান কৰিব লাগিব 2 2 8 গুণ 16 এফালে 1 এটা থাকিলে ইয়াত 1টো যাব এফালে 16 হ'ব 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 আছে 2 কৰি চাওঁ 2 4 গুণ 8 2 4 গুণ 8 2 গুণে 2 এতিয়া ইউনিট প্লেছত কি থাকিলে 1 থাকিলে 1 থকাৰ কাৰণে কি হ'ব ইয়াক কেতিয়াও 2 নাযায় সেইটো কাৰণে আমি আকৌ 3 কৰিম 3 গুণে 3 ইয়াত 1 বাকী থাকিলে 14 হ'ব 3 4 গুণ 12 3 5 গুণ 15 হ'ব পিছত 4 বাৰ দিম 3 4 গুণ 12 2 বাকী থাকিলে তেতিয়া 2 ইয়াত থাকিবগে 1ৰ লগত তেতিয়া 2 21 হ'ব 3 7 গুণ 21 হ'বগে আকৌ 3 4 গুণ 12 হ'ব ইয়াত 2 বাকী থাকিব 2টো 7ৰ লগত 27 হ'ব 3 9 গুণ 27 হ'বগে ইয়াত 3 আকৌ নাযায় 3 গুণে 3 হ'ব 1 ইফালে গ'লে 19 হ'ব 19ক 3 নাযায় কিন্তু সঁচাটো চাওঁ 7 7 গুণ 49 হয় তো এনেকৈ আমি কৰিব লাগিব এতিয়া কি পাইছোঁ 1764ক উৎপাদক বিশ্লেষণ কৰি কি পাইছোঁ 2 দুটা পাইছোঁ 2 পূৰণ 2 3 দুটা পাইছোঁ 3 পূৰণ 3 আৰু 7 দুটা পাইছোঁ 7 দুটা 7 into 7 তো ইয়াত কি হয় 2 দুটাৰ কাৰণে 2 স্কোৱাৰ লিখিব পাৰোঁ 3 দুটাৰ কাৰণে 3 স্কোৱাৰ আৰু 7 দুটাৰ কাৰণে 7 স্কোৱাৰ লিখিব পাৰোঁ এতিয়া আমি যদি গোটেইকেইটা একেলগতে লওঁ 2 পূৰণ 3 পূৰণ 7 আৰু আমি হোল স্কোৱাৰ কৰিম আৰু যিহেতু ইয়াৰ বৰ্গমূল উলিয়াব লাগে সেইটো কাৰণে কি কৰিম 1764ৰ বৰ্গমূল দিয়াৰ লগে লগে কি হ'ব এফালে স্কোৱাৰটো উঠি যাব তেতিয়া থাকিবগৈ 2 3 পূৰণ 7 তো এইটো যদি পূৰণ কৰোঁ 2 3 গুণ 6 6 7 গুণ 42 তো ইয়াৰ কি হ'ব 42 একে কি হ'ব 1764ৰ বৰ্গমূল হ'ল বা হ'ব 42 অৰ্থাৎ 42 দুটা পূৰণ কৰিলে কি পাম আমি 1764 ফ'ৰ্থটো দিয়া আছে 5184 5184 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 5184 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ প্ৰথমতে যিহেতু 4 আছে 2 কৰিম 2 2 গুণ 4 2 2 গুণ 4 এফালে কিমান থাকিব 1 ইফালে গ'লে 11 হ'ব 2 5 গুণ 10 থাকিলে বাকী 1 বাকী থাকিলে 1টো 8ৰ লগত গ'লে 18 হ'ব 2 9 গুণ 18 2 2 গুণ 4 আকৌ যদি কৰোঁ 2 2 গুণে 2 2 2 গুণ 4 1 ইফালে গ'ল 19 হ'ল 2 9 গুণ 18 2 9 গুণ 18 1 ইফালে গ'লে 12 হ'ব 2 6 গুণ 12 2 6 গুণ 12 হ'ব 2 12 কৰিলে 2 6 গুণ 12 2 4 গুণ 8 হ'ব 1 ইফালে গ'লে
16 হ'বগৈ 2 8 গুণ 16 হ'ব আকৌ যদি 2 কৰোঁ 2 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 2 গুণে 2 2 গুণে 2 হ'ব এফালে 1 বাকী থাকিব এফালে গ'লে 12 2 6 গুণ 12 2 2 গুণ 4 2 8 গুণ 16 হ'ব 2 গুণে 2 ইয়াতে যদি চাওঁ 2 8 গুণ 16 আৰু 2 গুণে 2 হ'বগৈ ইয়াত যেহেতু 1% কি পালোগে 1 পালোগে এতিয়া কি হ'ব এইটো আৰু কি নাযায় 2 নাযায় সেইটো কাৰণে ইয়াক আমি কি কৰিব লাগিব ইয়াক 3 কৰিব পাৰোঁ চাগে 3 কৰি চাম 3 3 গুণ 6 3 গুণ 6 হ'ব এফালে থাকিলে 2 2টো ইয়ালৈ গ'লে 21 হ'ব 3 7 গুণ 21 হ'বগৈ যদি কৰোঁ 3 9 গুণ 27 আকৌ যদি কৰোঁ 3 3 গুণ 9 ইয়াত কি পাইছোঁ এতিয়া আমি 5184ৰ 5184ৰ উৎপাদক বিশ্লেষণ কৰি 2 কেইটা পাইছোঁ 2 4 6 2 কেইটা পাইছোঁ 6টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 কিমান পাইছোঁ 6টা তাৰপিছত 3 কেইটা পাইছোঁ 4টা ইয়াৰ পিছতে লিখিছোঁ মই 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 4টা পাইছোঁ ইয়াতে কি হ'ব ইয়াত দুটাৰ কাৰণে আমি কি এটা 2 ল'ব পাৰোঁ এই দুটা এজোৰৰ কাৰণে আৰু এটা 2 ল'ব পাৰোঁ তাৰপিছত এজোৰৰ কাৰণে কি ল'ব পাৰোঁ আৰু এটা 2 ল'ব পাৰোঁ তাৰপিছত 3ৰ কাৰণে এইটো জোৰৰ কাৰণে 3 এটা আৰু এইটো জোৰৰ কাৰণে 3 এটা তো এইটো কেতিয়া কি হ'ব আমি ইয়াৰ কাৰণে আমি কি লিখিব পাৰোঁ স্কোৱাৰ লিখিব পাৰোঁ এইটো 2 দুটাৰ কাৰণে এটা যিহেতু লৈছোঁ তো ইয়াতে কি হ'ব এইকেইটা যদি পূৰণ কৰোঁ আমি কিমান পাম 2 পূৰণ স্কোৱাৰ আছে আৰু ইয়াক যেতিয়া নেকি আমি 5184ক বৰ্গমূল উলিয়াব লাগে তেতিয়া বৰ্গমূল চিন্তাল দিলে এফালে কি হ'ব এই স্কোৱাৰটো নাইকিয়া হৈ যাব তেতিয়া কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তো ইয়াত কি হ'ব 2 গুণ 4 2 4 গুণ 8 3 গুণ 24 3 24ক পূৰণ কৰি কিমান হ'ব 72 অৰ্থাৎ 5184ৰ বৰ্গমূল হ'ল 72 এনেকৈ নিৰ্ণয় কৰিব লাগিব 5টোত দিয়া আছে 5টোত দিয়া আছে 7744 দিয়া আছে ইয়াকো আমি উৎপাদক বিশ্লেষণ যদি কৰি চাওঁ 7744ক যদি উৎপাদক বিশ্লেষণ কৰি যাওঁ যিহেতু যুগ্ম সংখ্যা আছে 2 কৰি চাওঁ 2 3 গুণ 6 1 বাকী থাকিলে 17 হ'লগৈ 2 8 গুণ 16 2 9 গুণ 18 হৈ যাবগৈ 2 8 গুণ 16 1 বাকী থাকিলে ইয়াত 14 হ'ব 2 7 গুণ 14 2 2 গুণ 4 একক স্থানত যুগ্ম সংখ্যা আছে 2 কৰি চাওঁ 2 গুণে 2 1 বাকী থাকিলে 18 হ'লগৈ 2 9 গুণ 18 2 3 গুণ 6 1 বাকী থাকিব 12 হ'বগৈ 2 6 গুণ 12 তাৰপিছত 2 9 গুণ 18 হ'ব 1 বাকী থাকিলে ইয়াত 13 হ'বগৈ তেতিয়া কিমান হ'ব 2 6 গুণ 12 1টো ইয়ালৈ গ'লেগৈ 16 হ'ব 2 8 গুণ 16 2 4 গুণ 8 1 বাকী থাকিলে 16 হ'ব 2 8 গুণ 16 2 4 গুণ 8 2 4 গুণ 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 গুণে 2 2 2 গুণ 4 2 গুণে 2 ইয়াতে যদি চাওঁ 121ত একক স্থানত 1 আছে 2 নাযায় ইয়াত যদি চাওঁ 3 কৰি 3 4 গুণ 12 হ'ব 1 বাকী থাকিব 1টো 3 নাযায় তো ইয়াত যদি চাওঁ আমি 121টো কেনেকৈ ভাগ কৰিব পাৰোঁ কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ 11 121 ইয়াত যদি মই এতিয়া লিখোঁ 7744 কি পাইছোঁ 2 কেইটা পাইছোঁ 1 2 3 4 5 6 2 পাইছোঁ 6টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 11 কেইটা পাইছোঁ 2টা পূৰণ একেটা শাৰীতে লিখিবা 11 পূৰণ 11 তো আমি ইয়াত কি লিখিব পাৰোঁ 2 দুটাৰ কাৰণে 2 স্কোৱাৰ এই দুটাৰ কাৰণে 2 স্কোৱাৰ এই দুটাৰ কাৰণে 2 স্কোৱাৰ আৰু এই 11 দুটাৰ কাৰণে 11 স্কোৱাৰ লিখিব পাৰোঁ তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ লিখাৰ হোল স্কোৱাৰ এতিয়া কি হয় বৰ্গমূল যিহেতু উলিয়াব লাগে 7744 বৰ্গমূল চিহ্নটো দিয়াৰ লগে লগে এফালে স্কোৱাৰটো উঠি যাব তেতিয়া কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 11 এতিয়া এইটো কেইটা পূৰণ কৰি আমি কিমান পাম এইকেইটা পূৰণ কৰি আমি পাম 2 2 গুণ 4 2 4 গুণ 8 8 11 80 বা 88 অৰ্থাৎ কি হ'ব 7744ৰ বৰ্গমূল হ'ল 88
8 6 to দিয়া আছে 5929 5929 5929 টো যদি চাওঁ ইয়াত যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 5929 ইয়াক আমি যদি চাওঁ ইয়াক আমি 2 এটো কৰিব নোৱাৰোঁ 2 এ এটো কাৰণে উৎপাদক বিশ্লেষণ কৰিব নোৱাৰোঁ কাৰণ শেষত 9 আছে আৰু 9 টো কি হয় 2 এ ইনডিভিজিবল মানে আমি বিভাজন কৰিব নোৱাৰোঁ যদি 3 ও কৰোঁ 3 ও নহয়গে 3 গুণে 3 এফালে থাকিব 2 বাকি থাকিব 9 হ'ব এটো 3 ও নকৰিব নোৱাৰোঁ ইয়াক আমি কৰিম 7 এ যদি 7 এ কৰোঁ 7 9 কিমান হ'ব 63 7 গুণ 56 8 বাৰ দিলে কি হ'ব যদি 8 বাৰ দিও 56 হ'ব 56 হ'ব আৰু 3 বাকি থাকিব 3 টোৱে 2 ৰ লগত গৈ পিনে কি হ'ব 32 হ'ব 32 ক যদি চাওঁ হাতে কেইবাৰ যাব 3 7 গুণ 21 4 7 গুণ 28 4 বাৰ দিলে 28 হ'ব আৰু 4 ইফালে থাকিব 4 ইফালে গৈ যাব মানে 32 ইয়াত যেহেতু 32 আছিলে 32 যদি চাওঁ 4 7 গুণ 28 হ'ব 28 হ'ব 32 হ'ব যেহেতু 32 নহলগে সেইটো কাৰণে 28 হলে কি হ'ব 4 বাকি থাকিব 4 টো গলে ইয়াত 49 হ'ব আৰু এতিয়া কি হ'ব 7 7 গুণ 49 তো ইয়াতে আকৌ যদি হাতে চাওঁ 7 গুণে 7 1 ইফালে গ'ল 2 7 গুণ 14 আৰু 7 গুণে 7 আকৌ 121 ওলাইছিলে ইয়াত দেখিছিলো 121 ওলোৱাৰ কাৰণে 11 11 হৈছিলে সেইটো কাৰণে আমি লিখিব পাৰো 11 11 121 বা 121 ইয়াতে যদি আমি লিখিব পাৰো কেনেকৈ লিখিব পাৰো 5929 ক যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিছো তেতিয়া কেনেকৈ পাইছো 7 পূৰণ 7 পূৰণ 11 পূৰণ 11 তো ইয়াতে কি হ'ব এই 7 দুটাৰ কাৰণে 7 স্কয়াৰ 11 জোৰটোৰ কাৰণে 11 স্কয়াৰ তো এনেকৈ লিখিব পাৰো ব্ৰেকেটৰ ভিতৰত বহাই ইয়াক আমি হোল স্কয়াৰ কৰিব পাৰো 5929 এটা 5929 এর বর্গমূল উলিয়াব লাগে বর্গমূল চিহ্নডাল দিম 5929 এফালে স্কয়ারটো আঁতৰি যাব 7 পূৰণ 11 তো ইমান কি 7 11 77 হ'ব তো ইয়াৰ যেটো নেকি 59 এটাকে আমি কি লিখিব পাৰো 5929 ৰ বর্গমূল হল 77 7 টো দিয়া আছে ডাবল 8836 যদি চাওঁ 8836 যদি আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমি কি কৰিব প্ৰথমতে 2 এ কৰিব লাগিব 2 2 গুণ 4 সৰি 2 4 গুণ 8 2 4 গুণ 8 2 গুণে 2 এফালে 1 বাকি থাকিব 16 হ'ব 2 8 গুণ 16 ও যদি চাওঁ 2 2 গুণ 4 2 2 গুণ 4 2 9 গুণ 0 থাকিব 2 2 গুণ 4 2 গুণ 4 0 থাকিব 2 9 গুণ 18 হ'বগে 9 আছে 2 এ এটো আমি উৎপাদক বিশ্লেষণ কৰিব নোৱাৰো এটো কাৰণে যদি চাওঁ লাষ্টত ইয়াক 3 এ কৰিলেও নহয় যদি 3 এ কৰিলেহে 9 পাম 3 3 9 হ'ব পাৰে বা 9 পোৱা বেলেগ অপচন নাই তো ইয়াৰে কি কৰিব লাগিব 3 এ যদি চাওঁ 3 এ যদি কৰি চাওঁ 3 4 3 7 গুণ 21 এক বাকি থাকিলে ইয়াত 10 হ'বগে এতিয়া কি হ'বগে 3 3 গুণ 9 এক বাকি থাকিব ইয়াত 19 হ'ব সো 19 ক 3 এ হৰণ নাযায় তো হেতু কাৰণে কি হয় আমি 3 ও কৰিব নোৱাৰো যদিহে ইয়াত চাওঁ আমি এটা সংখ্যা আছে 47 যদি 47 ৰ লগত যদি 47 হৰণ কৰো আমি কিমান পূৰণ কৰো তেতিয়া কিমান পাম 2209 যদি চাওঁ মই যদি কৰি দেখাও 47 পূৰণ 47 8 7 গুণ 49 ৰ 9 4 উকলিব 4 7 28 28 4 32 4 7 গুণ 28 28 ৰ 8 2 উকলিব 4 4 গুণ 16 16 17 18 এটো যদি চাওঁ 9 8 2 10 0 1 কলিব 8 3 11 12 কলিব 1 2 তো 2209 লৈছে এটো কাৰণে আমি 47 দুটা যদি পূৰণ কৰো এই 47 দুটা পূৰণ কৰিলে কি পাম আমি 2209 পাম হেতু কাৰণে আমি কি কৰিব পাৰো লাষ্টত যেটো নেকি 2209 বাকি থাকে হেতুক আমি নাইকিয়া কৰিবৰ কাৰণে কি কৰিম 47 এ পূৰণ কৰিম এতিয়া যদি চাওঁ 8836 ক আমি উৎপাদক বিশ্লেষণ কৰিলে কি পাইছো 2 দুটা পূৰণ 47 দুটা তো 2 দুটাৰ কাৰণে 2 স্কয়াৰ লিখিব পাৰো 47 দুটাৰ কাৰণে 47 স্কয়াৰ তো ইয়াত কি কৰিব পাৰো 2 * 47 আমি হোল স্কয়াৰ লিখিব পাৰো এতিয়া যেহেতু 8836 ৰ বৰ্গমূল উলিয়াবলে বৰ্গমূল চিহ্নডাল দিছো এফালে স্কয়াৰটো আঁতৰি যাব 2 পূৰণ 47 হ'ব 2 এ যদি 47 ক যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 94 তো আমি লিখিব পাৰো এটাকে 8836 ৰ যেটো নেকি বৰ্গমূল হ'ব বৰ্গমূল হল কিমান হ'ব 94
ঠিক তেনেকৈ লাষ্টত শেষত যদি কৰিছোঁ 8 নম্বৰটো 8 নম্বৰ দিয়া আছে 4225 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 4225 ইয়াক যদি কৰোঁ যিহেতু 5 আছে 5 থকাৰ কাৰণে 2 পূৰণ কৰিলোঁ 2 2 গুণ 4 2 3 গুণ 6 কেতিয়াও 5 নাপাওঁ সেইটো কাৰণে 5 অকল 5 কেতিয়া পাম অনলি 5 কৰিলেহে পাম বা 3 কৰিলে পাব পাৰোঁ যদি 5 কৰি চাওঁ 5 যদি কৰি চাওঁ তেতিয়া কিমান হ'ব 5 8 গুণ 40 হ'ব 4 যিহেতু নাযায় 42 কৰিব লাগিব তেতিয়া 5 8 গুণ 40 2 ইফালে গৈ পিনে কি হ'বগে 2 লগত থাকি 22 হ'ব 5 4 গুণ 20 এতিয়াও 2 বাকী থাকিব 2 to 5 লগত গৈ কিনে কি হ'ব 25 হ'ব 5 5 গুণ 25 আকৌ যদি 5 কৰোঁ 5 গুণে 5 3 বাকী থাকিব 34 হ'ব 5 6 গুণ 30 4 বাকী থাকিব এফালে 5 লগত 45 হ'ব তেতিয়া কি হ'ব 5 9 গুণ 45 এতিয়া এককৰ চাইড যিহেতু 9 আহিলে 9 থকাৰ লগে লগে 5 নাযায় 169ক যদি আমি 13 পূৰণ কৰোঁ 13 দুটা পূৰণ কৰিলে কিমান হয় 169 অৰ্থাৎ 13ৰ যিটো বৰ্গ হ'ব সেই বৰ্গটো হ'ল 169 ইয়াত যদি চাওঁ আমি এতিয়া 4225ক আমি উৎপাদক বিশ্লেষণ কৰি কি পাইছোঁ 5 পূৰণ 13 পূৰণ 13 তো দুটা 5ৰ কাৰণে বা এই জোৰটোৰ কাৰণে 5 স্কোৱাৰ লিখিব পাৰোঁ 13 দুটাৰ কাৰণে 13 স্কোৱাৰ ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 5 পূৰণ 13 হোল স্কোৱাৰ তো 4225 এতিয়া কি হয় ইয়াৰ বৰ্গমূল উলিয়াবলৈ বৰ্গমূল চিনটো দিম 4225 এতিয়া কি হ'ব স্কোৱাৰটো নাইকিয়া হ'ব 5 পূৰণ 13 হ'ব 5ক যদি 13 পূৰণ কৰোঁ তেতিয়া কিমান পাম 65 তো আমি লিখিব পাৰোঁ এতেকে 4225ৰ বৰ্গমূল হ'ব 65 তো আমি এনেকৈ গোটেই প্ৰশ্নকেইটাৰ সমাধান কৰিব পাৰোঁ এনেকৈ আমি এটা বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ অৰ্থাৎ উৎপাদক বিশ্লেষণৰ জৰিয়তে আমি এনেকৈ এটা বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ তো আজিৰ ভিডিঅ'টোত আছিলে ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবা এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ